তো নমস্কাৰ ৰাজ, মই ধ্ৰুৱজ্যোতিয়ে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল ডিজে ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। এতিয়া হৈছে ৰাতিপুৱা 9টা বাজিল এতিয়া, আৰু মই গাইজ ডিব্ৰুগড় যাম বুলি ভাবিছোঁ। মানে একেদিন কিয় ব্লগ দিয়া হোৱা নাছিল, মানে কথাটো হ'ল গাইজ নদীত গা ধুইছিলোঁ ন, গা ধুই কিনে তামাম চৰ্দি গাইজ, আৰু মোৰ চাইনাছৰ দলে অকণমান আছে, সেইকাৰণে গাইজ মই ভিডিঅ' দিয়া নাছিলোঁ। আৰু যিহেতুকে অকণমান ভাল পালোঁ এতিয়া, চাইনাছ হ'লেতো আপোনালোকে গমেই পায়, এনি টাইম হাঁচি আহি থাকে, শান্তি নাই, মূৰৰ বিষ উঠি গৈছিল গাইজ, সেইকাৰণে গাইজ ভিডিঅ' দিয়া নাছিলোঁ। আৰু আজি ডিব্ৰুগড় যাম গাইজ, এনেই নাযাম, ফুৰিব নাযাম গাইজ, মানে কাম আছে, কামত যাম, আৰু আপোনালোকক দেখাম বুলি ভাবিলোঁ, সেইকাৰণে ব্লগটো বনালোঁ। আৰু যোৱাৰ আগতে মানে মোৰ এতিয়া নাই, ট্ৰেইন আছে মোৰ ৰাতি 8টা বজাত। চ' গাইজ মানে কি অলপ চলপ কাম কৰিব লগা আছে, কাৰণ যাম ন বাহিৰত, কিবা কিবি অলপ কাম আছে, সেইখিনি কামখিনি কৰোঁ। আপোনালোকে মোৰ সৈতে ব্লগটোৰ সৈতে জড়িত হৈ থাকক, কামখিনি কৰোঁ, দেখাওঁ মিলাং, আৰু একেবাৰে ক'ত কি কাম কৰোঁ তাত যাই আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ব্লগটোৰ সৈতে জড়িত হৈ থাকক। তো গাইজ কাম বুলি ক'বলৈ গ'লে কাম বিশেষ একো কাম নাই, মানে কি যিটো বেগত কাপোৰ চাপোৰ নিয়া, সেই বেগটোৰ মানে কি চেইনকেইডাল গৈছে, এই চেইনকেইডাল বদলাই আনিব লাগে। বিজয়নগৰত যাম চাগে, যাই কিনে বদলাই লৈ আহিম। আৰু গাইজ কিবা কিবি কেইটামান লমপেন আছে, মানে কি লমপেন অলপ ফালিছে, মানে সেইখিনি চেঞ্জ কৰি লৈ আহিম। এইখিনি কামখিনি কৰোঁ, কৰি কিনে আকৌ চাগে অকণমান চুলি দাড়িখিনি অকণমান মাৰিম, মানে অলপ দূৰত যোৱাৰ কথা না গাইজ, অলপ ষ্টাইল কৰি যাব লাগিব। তো গাইজ এইখিনি কামখিনি কৰোঁ, আপোনালোকে চাই থাকক। তো ফাইনেলি গাইজ এতিয়া দোকান আহি পালোঁ, দাদাক দিছোঁ বস্তুখিনি কৰিব, মানে কাপোৰখিনি চিলাব দিলোঁ, আৰু চেন টেন দাদাই খুৱাই দিব গোটেইখিনি। আৰু মোৰ লগত কোন আছে চাব গাইজ। আহা বহুত চঙ্গা ন মই চিনি পাইছে না গাইজ, এই মালটো দৌৰাছিলোঁ যে ইয়াক। আৰু লমপেন কেইটাৰ গাইজ ক'ত কি হৈছে দেখাইছোঁ আপোনালোকক, আপোনালোকে চাই ল'ব হা। চাওক, বেলেগৰ চিলাই যায় ক'ত, আৰু মোৰ চিলাই যায় ক'ত। মিছা কলি কিডাল হ'ব গাইজ, তামাম ধাৰ গাইজ, কি ধাৰটো গম পাইছে আপোনালোকে। समझ रहे हो समझ रहे हो ना मैं अमीर हूँ। আৰু এইটো দাদা আছে, দাদা এইখিনি গোটেইখিনি ঠিক ঠাক কৰি দিব। দাদা কিবা ক'ব নেকি? তুমি যে এটা ব্লগটো খুলিছে তাৰ কাৰণে ধন্যবাদ তোমাৰ, অঁ আৰু তোমাৰ ছাকচেছফুল হৈ লওক বস্তুবিলাক, অঁ, চবেই যাতে অসমবাসী ৰাইজে। থেংক ইউ দাদা, থেংক ইউ। আৰু আপোনালোকৰ দাদাৰ তাত আহিব পাৰে, দাদাৰ এড্ৰেছটো মই আপোনাক দি আছোঁ। আপোনাৰ যিটো সৰু তেজপুৰ চক হয়, সৰু তেজপুৰ চকৰ য'ত গাড়ী ৰখে ন, এইখিনিতে হয় দাদাৰ এড্ৰেছটো। আপোনালোকে আহক, কাপোৰ চাপোৰ পাব ইয়াত, গোটেইখিনি কাপোৰ চাপোৰ পাব, আৰু চিলাই তিলাই কৰা, চেন টেন লগা, এইবিলাক গোটেইখিনি কাম দাদাই কৰে। আৰু চিলাই একদম জিন্সৰ পৰা আদি কৰি গোটেই চিলাই হ'ব। আপোনালোকৰ লমপেন চমপেন চুজ কৰে ন, আপোনালোকে লমপেন চমপেন চুজ কৰিব পাৰিব। আৰু দাদাই ভালকৈ আপোনালোকৰ এড্ৰেছটো দিব, দাদাৰ পৰা শুনক, আপোনালোক দাদাৰ পৰা এড্ৰেছটো দাদাই এড্ৰেছটো কৈ দিব, কাৰণ আহিব। ইয়াতে সাতপলি সৰু তেজপুৰ চকত মোৰ দোকান, আৰু মোৰ ইয়াতে আপোনালোকে ইয়াতে জিন্স পেণ্ট ল'লে মোৰ ইয়াতে চবখিনি কৰি লৈ যাব। জিন্সৰ পৰা খাটা কৰা, লাম্বা কৰা, চুজ কৰা, একদম মোৰ ইয়াতে কিনিলে মোৰ ইয়াতে কৰি দি দিম, মই ফ্ৰী কৰি দি দিম এইটো। তো আপোনালোকে শুনিলে, ইয়াত আহক, আহি কিনে আপোনালোকে চুজ টুজ কৰিব পাৰিব, গোটেইখিনি গোটেই কাপোৰ চাপোৰ পাব, আৰু কি পাব কি নাপাব আপোনালোকে দেখাই আছোঁ। তো ব্লগটোৰ সৈতে জড়িত হৈ থাকক। তো ফাইনেলি গাইজ কাপোৰ চাপোৰ চিলোৱা, গোটেই মিলোৱা, বেগৰ চেইন লগোৱা গোটেইখিনি হৈ গ'ল। এতিয়া যাম, দাদাক বাই বাই কম, আৰু আপোনালোকক দাদাৰ দোকানৰ নাম্বাৰটো ইয়াত দি দিম। আপোনালোকে যদি কিবা ল'ব লগা থাকে বা কিবা কৰিব লগা থাকে, আপোনালোকে সেই নাম্বাৰটো কণ্টেক্ট কৰি কিনে আহিব পাৰে। আৰু এতিয়া বাই বাই ক'লোঁ, গোটেইখিনি দাদাই মজাকৈ বনাই দিলে, যিটোকে মজাকৈ বনালে। এতিয়া দাদা বাই বাই, যাওঁ, আকৌ লগ পাম। দিয়ক গাইজ, ব্লগটোতে জড়িত হৈ থাকক, আকৌ চাই থাকক কি কৰোঁ কি নকৰোঁ। আৰু গাইজ এটা কথা কওঁ, বহুতে কয় কি তুমি মুখত কি লৈ কিনে কথা পাতা। চ' গাইজ মানে কি, মোক অকণমান চুপাৰী খাওঁ কাৰণে মানে কি এনেকৈ কথা পতা যায়। আৰু কমাম বুলি ভাবি আহিছোঁ, যিহেতুকে বহুত কমাইছোঁৱে, আৰু আপোনালোকৰ কাৰণে ভিডিঅ'ত যিহেতুকে অলপ মানে বেয়া দেখি, চ' মই কমাম বুলি ভাবিছোঁ, আৰু লাহে লাহে মই গোটেইখিনি মানে এৰি দিম। তো গাইজ বহুতে ক'ব, সেইকাৰণে মই জনাই থৈ দিলোঁ। মানে কি কয়, বহুতে কমেণ্টত কৈ দিয়ে, মানে কি মুখত কি লৈ থাকা। চ' মানে কি অকণমান চুপাৰী খোৱা মানুহ যেতিয়া, আজিকালিতো গমেই পায় ন, জেনেৰেশ্যনটো মানে কি খালে মানে অভ্যাস হৈ গৈছে। চ' লাহে লাহে কমাম গাইজ, তো সেইটোৱে। তো ফাইনেলি গাইজ মই এতিয়া ওলাই মেলি ৰেডি। এতিয়া বাজিল 5:30, আৰু গৈ পাব লাগিব, এতিয়াই ওলালোঁ, কাৰণ যিহেতুকে বাইক নিব নোৱাৰোঁ, এইখিনি বাছত যাব লাগিব। চ' ওলাই মেলি ৰেডি এতিয়া। আপোনালোকে চাই লওক, বেগ চেগ পূৰা বান্ধি লৈছোঁ, সেইবিলাক বেগ চেগ বান্ধি লৈছোঁ, গোটেই ৰেডি। এতিয়া আপোনালোকক ডাইৰেক্ট ষ্টেচনত লগ পাই আছোঁ গাইজ, আপোনালোকৰ ব্লগটোতে জড়িত হৈ চাই থাকক। ये सब क्या देखना पड़ रहा है। अच्छा है मैं अंधा हूँ।
ফাইনেলি গাইজ গুড মৰ্ণিং ফ্ৰম মৰিয়নি আপাৰ আছামত শুনিলোঁ বিৰাট বৰষুণ গাইজ ইয়াত বিৰাট বৰষুণ আৰু ৰাতি ব্লগ দিয়া নহ'ল কাৰণ অলপ মানে কি দেৰি হৈ গৈছিল সেইকাৰণে জল্দি আহি কিনে ট্ৰেইনত বহিলোঁ সেনেকৈ ব্লগ দিয়া নহ'ল তো আজি আপাৰ আছামত শুনিলোঁ গুড মৰ্ণিং এতিয়া মৰিয়নি পালোঁ আৰু কিমান দূৰ যাব লাগে গম নাপাওঁ ডিব্ৰুগড় ফাৰ্ষ্ট টাইম গৈ আছোঁ আৰু বিৰাট বৰষুণ ঠাণ্ডা গাইজ তামাম ঠাণ্ডা চ' চাই থাকক দেখাই আছোঁ গাইজ মই আছোঁ ট্ৰেইনৰ বাথৰুমত ট্ৰেইনত চুচু কৰাৰ দৰে জ্বালা নাই গাইজ একদম বেয়া জ্বালা গাইজ গৈ থাকিব লাগে আপোনাৰ বাথৰুমৰ ভিতৰত আছোঁ গাইজ আইনা আছে আইনা বিৰাট জ্বালা গাইজ বিৰাট জ্বালা তো ফাইনেলি গাইজ ডিব্ৰুগড় ষ্টেচন আহি পালোঁ এতিয়া আমি ৰুমত যাম পালোঁ এতিয়া টেম্পুত যাব লাগিব ইয়াৰ পৰা বহুত বৰষুণ গাইজ লোকেশ্যনটো দেখি আছোঁ কেনেকুৱা লোকেশ্যন দেখাই আছোঁ চা তো ফাইনেলি গাইজ এতিয়া বাজিল 4:06 বাজিল আৰু গাইজ আহি কিনে টোপনি মাৰিলোঁ কাৰণ বিৰাট বৰষুণ ডিব্ৰুগড়ত তামাম বৰষুণ গাইজ এতিয়া মই মোৰ ৰুমত আছোঁ আৰু ৰুমত কি কৰিম আৰু গাইজ শুই লৈ কিনে জাষ্ট উঠিলোঁ এতিয়া উঠি পেলাই গাইজ ভাবিলোঁ কি ব্লগটো এণ্ডিং কৰিব লাগিব চ' গাইজ মই ব্লগটো এণ্ডিং কৰিব আহিলোঁ আৰু আপোনালোকক ৰুমটোৰ ভিউ নেদেখাম কাৰণ ৰুমটো সৰু ৰুম চ' ৰুমটোৰ ভিউ নেদেখাম আপোনালোকক ৰুমটোৰ খিৰিকীৰে আপোনালোকক যিটো ডিব্ৰুগড়ৰ এটি ৰোডটোৰ ভিউটো আপোনালোকক অকণমান দেখাম আপোনালোকে চাই লওক আৰু গাইজ ইয়াতে এণ্ডিং কৰিম বুলি ভাবিছোঁ ব্লগটো তো ৰুমটোৰ ভিউ মানে কি ৰাস্তাটোৰ ভিউটো আপোনালোকে চাই লওক ফাইনেলি গাইজ আপোনালোকে ৰুমটোৰ পৰা আমাৰ ৰাস্তাটো গোটেইটো দেখিলে আপোনালোকে আৰু ব্লগটো ইয়াতে এণ্ডিং কৰিম বুলি ভাবিছোঁ কাৰণ বহুত ভাগৰ লাগিছে চ' এতিয়া মানে কি শুলোঁ তথাপি আকৌ শুব লাগিব কাৰণ কালিৰ পৰা কাম আছে তো কাম কৰিব লাগিব এতিয়া আমাৰ মাজত হেৰি আছে মানে আমাৰ মামা আছে মামা কিবা ক'ব নেকি আপুনি গাইজ মামা বুঢ়া হৈছে না সেইকাৰণে মামাক ঠাণ্ডা লাগছে মামাৰ হাঁহি চাওক গাইজ তো গাইজ ব্লগটো ইয়াতে এণ্ডিং কৰিম বুলি ভাবিছিলোঁ আপোনালোকে যদি ভাল লাগিল ব্লগটো আৰু সৰুকৈ এটা চিম্পুলকৈ ব্লগ দিবলৈ ট্ৰাই কৰিলোঁ যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু গাইজ এনেকৈ যদিও কামত আহিছোঁ তথাপি মানে কি ব্লগ কিবা এটা যিকোনো দিব চেষ্টা কৰিম কাৰণ ঘূৰিম কিবা নহয় কিবা একটু জেগাটো ঘূৰিম ন আপোনালোকক দেখাম ডিব্ৰুগড়ত ক'ত কি গ'লোঁ কি কৰিলোঁ তো গাইজ আজিলৈ ইয়াতে আছিল অ'কে বাই এতিয়া ৰাখোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম গাইজ অ'কে